এই পৃথিৱীৰ সকলো প্ৰাণীৰ মাজত মানুহ সৰ্বোচ্চ বুদ্ধিমান বুলি কোৱা হয় আৰু এই বুদ্ধিৰে মানুহে অগণন উন্নতি সাধন কৰিছে। কিন্তু এই বুদ্ধিৰ লগতে মানুহৰ মনত এটা অনুভৱ জন্ম হৈছে, সেইটো হৈছে অহংকাৰ। অহংকাৰ বা গৰ্ব একমাত্ৰ এনে গুণ যি মানুহক উন্নতিৰ পথৰ পৰা আঁতৰাই ধ্বংসৰ দিশে লৈ যায়। যিমানেই গুণৱান, জ্ঞানী বা ধনী কোনোবাই হওক, যেতিয়া তেওঁৰ মনত অহংকাৰ জন্ম লয়, তেতিয়াৰ পৰাই তেওঁৰ অৱনতি আৰম্ভ হয়। আমাৰ সংস্কৃতি, ধৰ্ম আৰু উপাখ্যানে এই কথাটোক বহুবাৰ পুনৰাবৃত্তি কৰিছে। ৰামায়ণ, মহাভাৰত, বেদত অহংকাৰৰ ফল কিদৰে মানুহক ধ্বংস কৰে তাৰ বহু উদাহৰণ পোৱা যায়। প্ৰথমে আহক ৰাৱণৰ উদাহৰণ লওঁ। ৰাৱণ আছিল এক অসাধাৰণ পণ্ডিত, মহাজ্ঞানী আৰু দেৱতা সম শক্তিশালী। কিন্তু তেওঁৰ একেটি দোষ আছিল, অহংকাৰ। তেওঁ ভাবিছিল যে তেওঁক কোনো পৰাস্ত কৰিব নোৱাৰে। এই অহংকাৰৰ বাবেই তেওঁ সীতা দেৱীক অপহৰণ কৰিলে আৰু তাৰ ফলত তেওঁৰ সকলো ধ্বংস হ'ল। এই উদাহৰণে প্ৰমাণ কৰে অহংকাৰ শেষৰ আৰম্ভণি। আৰু এটা উদাহৰণ কৌৰৱসকল, দুৰ্যোধনৰ অহংকাৰ, দ্ৰৌপদীক অপমান কৰা আৰু পাণ্ডৱসকলক তুচ্ছ জ্ঞান কৰা। এই সকলোবোৰৰ ফল আছিল কুৰুক্ষেত্ৰৰ যুদ্ধ, য'ত তেওঁ আৰু তেওঁৰ সমগ্ৰ পৰিয়াল বিনাশ হ'ল। বন্ধুবৰ্গ, অহংকাৰ মানুহক অন্ধ কৰি তোলে। যি মানুহে নিজৰ গুণেৰে আগবাঢ়ে, তেওঁ সঁচাকৈয়ে অগ্ৰগতি কৰে। তেওঁ কেতিয়াও অহংকাৰ নকৰে, কাৰণ তেওঁ জানে এই সকলোবোৰ একেদিনে অন্ত হৈ যাব। অহংকাৰ আৰু আত্মবিশ্বাসৰ মাজত প্ৰভেদ আছে। আত্মবিশ্বাস হৈছে নিজৰ ওপৰত বিশ্বাস, যি আপোনাক উন্নতিৰ পথত আগবঢ়ায়। কিন্তু অহংকাৰ হৈছে নিজৰ পৰা বেছি জনক তুচ্ছ ভাবি নিজকে সৰ্বশ্ৰেষ্ঠ বুলি ধাৰণা কৰা। আৰু এই চিন্তাই আপোনাক সমাজৰ পৰা আঁতৰাই ধ্বংসৰ ফালে লৈ যায়। অহংকাৰক কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি? 1 নম্বৰ, নম্ৰতা অৱলম্বন কৰা। 2 নম্বৰ, সকলোৰে পৰা শিকিবলৈ চেষ্টা কৰক। 3 নম্বৰ, জীৱনৰ ক্ষণস্থায়িত্ব উপলব্ধি কৰক। 4 নম্বৰ, কৃতজ্ঞতা আৰু সহানুভূতিৰ বিকাশ কৰক। আমাৰ সকলোৰে জীৱনত একেটা সময় আহে যেতিয়া আমি গৰ্ব কৰোঁ, কিবা এটা পাওঁ আৰু ভাবোঁ এইটো মোৰ বাবেই হ'ল, মই সৰ্বশ্ৰেষ্ঠ। কিন্তু সেই সময়তে যদি আমি নম্ৰতা বজাই ৰাখোঁ, তেনেহ'লে আমি সঁচাকৈ সাফল্য লাভ কৰিব পাৰিম। শেষত মই এতিয়া ক'ব বিচাৰোঁ, অহংকাৰ সেই আগ্নেয়গিৰি যি ভিতৰৰ পৰা ধৰ্ম, শিষ্টতা আৰু গুণক ধ্বংস কৰে। আৰু যেতিয়া ই বিস্ফোৰিত হয়, তেতিয়া এজন মানুহৰ মৰ্যাদা, সন্মান আৰু জীৱন সকলো শেষ হৈ যায়।